ভিডিঅ'টো পুৱাৰ পৰা আৰম্ভ কৰিছোঁ। ৰাতিপুৱা চাহৰ লগত খাবৰ কাৰণে মালপোৱা দুটামান বনালোঁ, পিঁয়াজ কাটি দিছোঁ। এইফালে চাহকাপ হৈ গ'ল, খাব ল'লোঁ। খাই কৰি আকৌ ছোৱালীজনীক স্কুলত থ'ব লৈ গ'লোঁ। এয়া তাই মানে অকলে নাযায়, মই থৈ আহিবগৈ লাগে। তাইক থ'ব গ'লোঁ, অলপ ক্লিপ এটা ৰাখিলোঁ। এইফালে মানে আমাৰ 4 লাইনটো, এইফালে আকৌ ষ্টেচনটো অলপ দেখালোঁ আপোনালোকক। ওচৰতে আছে ষ্টেচনটো, এইফালে তাই আগে আগে মোৰ পাছে পাছে। থৈ আহিহে মানে কাম, ল'ৰা ছোৱালী থকা মানুহবোৰে জানে নহয়, ল'ৰা ছোৱালী স্কুললৈ নপঠিয়ালৈকে মানে একো কাম আজৰি নহয়। তাইক থৈ আহি এতিয়া ঘৰৰ কাম কৰিম আৰু তাইক পালোঁগৈ আৰু মানেকৈ ওচৰতে যেন, ৰাস্তাটো ইপাৰ সিপাৰ মানে তেওঁ ভয় কৰে তাই, তেওঁ থৈ আহোঁগৈ আৰু মই। এইফালে মন্দিৰটো দেখি সদায় তাই সেৱা এটা কৰিবই আৰু। তাইক থৈ আহি আকৌ ঘৰৰ কাম বন কৰি তাঁতশালত গ'লোঁ গামোচা ব'বৰ কাৰণে, বেছি নাই অলপমান আছে। এইফালে আকৌ দুপৰীয়া ভাত সাজ বনাবৰ কাৰণে অমিতা ঘৰৰে ছিগি আনিলোঁ। অমিতাটো আকৌ পকা, মানে মাছ ৰাখিছোঁ, মাছৰ সৈতে বনাম বোলো। আৰু এইফালে আকৌ মেকুৰীকেইটা কেনেকৈ শুই আছে দেখিছেনে। এইফালে মানে ক্লিপ এটা ৰাখি থ'লোঁ, ছোৱালীজনী আহি দেখাবলৈ মানে ভাল পাব আৰু, বহুত মৰম কৰে তাই। এইফালে বোলো মাছকেইটা বাছি লওঁ, মাছকেইটা বাছি কৰি লৈ আকৌ ভাজি লৈ ভিডিঅ' মানে অলপ অলপ ক্লিপ ৰাখিছোঁ, নহ'বা বহুত দীঘল হৈ যায় যে, সেইকাৰণে মাছকেইটা ভাজি ল'ম এতিয়া। ঘৰতে থাকোঁ, যিবোৰ মানে কৰোঁ আৰু তাকে আপোনালোকৰ আগত পৰিৱেশন কৰোঁ। ভিডিঅ'বোৰ চাই কেনে লাগে জনাবচোন আপোনালোকে। এইফালে মাছকেইটা ভাজাও হৈ গ'ল। এইফালে আকৌ সেইখন কেৰাহীতে অমিতাখিনি ভাজি ল'লোঁ, আৰু এখন কেৰাহী মানে লেতেৰা নকৰিলোঁ। আৰু এইফালে অমিতাখিনিও ভাজা হৈছে আৰু এতিয়া মানে পানী দি পেলাই দিম আৰু মাছ। এইফালে আকৌ পানী ফিল্টাৰ দিব আহিলোঁ। পানীবোৰ মানে ইমান আইৰণ আমাৰ, বাহিৰতো ফিল্টাৰ দিব লাগে, ভিতৰতো দিওঁ। এতিয়া পানী ফিল্টাৰ দিহে তৰকাৰীখিনি উতলি আছে। তৰকাৰীখিনি হ'লে আৰু এতিয়া মানে ভাত সাজ বাঢ়ি ল'ম আৰু খাবৰ কাৰণে। আজিলৈ ভিডিঅ'টো ইমানেই আছে, তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই।